মানে এইটো কাশীবাৰী গাঁৱত এইটো উলমালাৰে গোটেই ৰাইজে পালন কৰি আছে পুৰা ফূৰ্তি লাগিছে আৰু ইয়াতে পিঠা পনা বনাই আছে ঘৰতো বনাই আছো ইয়াতে বনাই আছে চবে নাৰিকলৰ লাৰু তিলৰ লাৰু এইবিলাকে আৰু মেজি জ্বলাইছে ভোগালী বিহু ক'লে আমাৰ ৰাজবংশীৰ মাজত আমাৰ পুষ্ণা বুলি কয় কিন্তু আমি অসমীয়া হতে মানে বিহু উদযাপন কৰে কিন্তু আমি ৰাজবংশী হয় কোচ ৰাজবংশী গতিকে আমি পুষ্ণা বুলি কওঁ পুষ্ণা বুলি কওঁ এইবিলাক সব কোচ ৰাজবংশী কালচাৰ হয় আমাৰ ড্ৰেছ সব কোচ ৰাজবংশীৰ আছে হালধীয়া গামোচা তাৰপিছত এইফালে আকৌ পিঠা পনা বনোৱাৰ মানে আয়োজন কৰা হৈছে গতিকে আমি তিলৰ লাৰু নাৰিকলৰ লাৰু তাৰপিছত চেপটা গুড়া বুলি কয় আমাৰ মানে কোচ ৰাজবংশীৰ মানে হিচাপত চেপটা গুড়া আছে তাৰপিছত চিৰা খুন্দিব তাৰপিছত তেলুৱা পিঠা ভাজিব এইবিলাকে সব আয়োজন কৰা হৈছে এতিয়া আপোনালোকে দেখা পাব অলপ পিছত আমি দেখাই দিম আৰু আমাৰ সব ভাল লাগিছে আমাক বহুত ভাল লাগিছে আপোনালোকে আহাৰ কাৰণে আমাক বহুত ধন্যবাদ ফূৰ্তি হ'ব আৰু গোটেই ৰাতি ইয়াতে বহি বহি ডেন্স হ'ব আমাৰ কোচ ৰাজবংশীৰে মানে মাজত এইটো মানে কি হ'ব আৰু খানা খাব বহুত আয়োজন আছে এতিয়া খানা খোৱাৰ আয়োজন বিলাক কৰা হোৱা নাই এতিয়া কৰা হ'ব গোটেই ৰাতি আমি এনেকে পাৰ কৰিম ধন্যবাদ মোৰ নাম হেমচন্দ্ৰ ৰয় মই তিতাগুৰি কাশীবাৰী সেৱা সংঘৰ জৰিয়তে সকলো দৰ্শক বৃন্দলৈ মোৰ উৰুকাৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ এইবেলি আমি অন্য বছৰৰ দৰে মানে আগতো বহুতবাৰ কৰিছোঁ অন্য বছৰৰ দৰে এইবেলিও আমি এই উৰুকাৰ উদযাপনৰ অৰ্থে আমাৰ গাঁৱৰ সমূহীয়া ৰাইজ ডেকা গাভৰু সৰু সুৰা যিমান ধৰণৰ সকলোৱে মিলি এসাঁজ খাবৰ কাৰণে ইয়াত উদযাপন কৰিবৰ কাৰণে গোট খাইছোঁ আমি ইয়াত এইখিনি জনাব বিচাৰিছোঁ যে আমাৰ এই ভাতৃত্ববোধ সদায় যদি আমি ধৰি ৰাখিব পাৰোঁ আমাৰ একতাৰ বান্ধ সুদৃঢ় হ'ব এই কামনা কৰি আপোনালোকৰ চেনেলৰ সকলো দৰ্শক বৃন্দলৈ মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ আজি মেজি জ্বলাইছোঁ তাৰপিছত সৰু সুৰা ল'ৰা ছোৱালীবিলাকে আনন্দ ফূৰ্তি কৰি ডান্স কৰি আছে আৰু ইয়াত চিৰা পিঠা দৈ আৰু এসাঁজ খাবৰ কাৰণে ভাতৰ ব্যৱস্থা কৰিছোঁ আজিৰ দিনটোৰ কাৰণে এনেকুৱা ফূৰ্তি তামচা কৰিব আপোনালোকে গোটেই দিনটো আজি গোটেই দিন প্ৰগ্ৰাম ৰাতি 12টালৈকে থাকিব এই আনন্দ উৎসৱ